নমস্কাৰ, মই হাৰ্বিকাই আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা একেবাৰে আনকমন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু সেই ৰেচিপিটোৰ নাম হৈছে পাইনএপল ফ্লেভাৰ ফ্ৰাইড ৰাইচ, মানে আমাৰ অসমীয়াত ক'বলৈ গ'লে আনাৰসৰ সৈতে ভাত ভজা। আৰু যিহেতু এতিয়া আনাৰসৰ বতৰ আৰু আনাৰস সকলোতে অতি সহজে পোৱা যায়, সেয়েহে মই আনাৰসৰ সৈতে কেনেকৈ এই ফ্ৰাইড ৰাইচ বনালোঁ আহকচোন চাওঁ। তো ৰেচিপিটোৰ কাৰণে মই প্ৰথমে লৈছোঁ এটা আনাৰস, আৰু আনাৰসটো মই মাজেৰে এনেদৰে কাটি লৈছোঁ। আনাৰসৰ মূৰত থকা চোপাটো মই কাটি লোৱা নাই, কাৰণ মই ফ্ৰাইড ৰাইচখিনি শেষত আনাৰসটোতেই মই ডেক'ৰেশ্যন কৰিম, আপোনালোকে দেখিবলৈ পাইছেই। তো সেইটো কাৰণে মই ইয়াৰে চোপাটো কাটি লোৱা নাই, আৰু দীঘলীয়াকৈ এনেদৰে ভাল কৰি কাটি লৈ মাজৰখিনি এনেদৰে চাৰিকণীয়াকৈ কাটি লৈছোঁ, আৰু মাজৰ আনাৰসখিনি উলিয়াই লৈছোঁ। এখন চামুচেৰে মই আনাৰসৰ মাজৰ পৰা কাটি লোৱা অংশখিনি এনেদৰে বাতি এটাত উলিয়াই লৈছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, মই ধুনীয়াকৈ মাজৰ অংশবিলাক উলিয়াই লৈছোঁ, আৰু আনাৰসটোৰ এটা বাতিৰ ৰূপ দিছোঁ। আৰু ইয়াৰ পিছত মই লৈছোঁ ঘি, ডালচেনি আৰু ইলাইচি দি সিজাই ঠাণ্ডা কৰি ৰখা ভাত। মই ডাঙৰ বাতি এটাৰ আধা বাতি ভাত লৈছোঁ, আৰু সিজাই ৰখা ৰাজমাহ আৰু কাবুলী বুট এবাতি, উলিয়াই ৰখা আনাৰসখিনি, এটা লোকেল কণী আৰু কেঁচা জলকীয়া দুটা সৰু সৰুকৈ কাটি লৈছোঁ, আৰু কাটি ৰখা পিঁয়াজ এবাতি আৰু এটা কাটি লোৱা বিলাহী। ইয়াৰ পিছত মই কেৰাহী এখন গৰম হ'বলৈ দি তাত ঘি 2 চামুচ দি দিছোঁ। ঘিখিনি গৰম হোৱাৰ পিছত মই তাত দিছোঁ 2টামান লং, 3টা ইলাইচি আৰু এটুকুৰা ডালচেনি। তাৰপিছত দিছোঁ মই কাটি ৰখা পিঁয়াজখিনি, আৰু পিঁয়াজখিনি মই ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনিৰ পিছত মই ইয়াত কণীটো ভাঙি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। আপোনালোকে কণী দিবও পাৰে, নিদিবও পাৰে, এইটো অপশ্যনেল হয়। আৰু ইয়াৰ পিছত মই দিছোঁ সিজাই ৰখা কাবুলী বুট আৰু ৰাজমাহ বাতি। ইয়াৰ পিছত মই দিছোঁ এচামুচ নিমখ, ভালকৈ লৰাই দিছোঁ। তাৰপিছত এচামুচ হালধি, আৰু গোটেইখিনি বস্তু মই ভালকৈ মিক্স কৰি তাত দিছোঁ ঠাণ্ডা কৰি ৰখা ভাতখিনি। ফ্ৰাইড ৰাইচত ভাতখিনি এটা এটা হ'লে ভাল লাগে, মানে ভাতখিনি সিজাওঁতে আপোনালোকে এইটো মন কৰিব, কাৰণ পানী বেছি হ'লে ফ্ৰাইড ৰাইচ কৰি খাই একো ভাল নালাগে। ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই দিছোঁ ইয়াত কাটি ৰখা বিলাহীখিনি, আৰু এইখিনি ভালদৰে মিক্স কৰি লৈ একেবাৰে শেষত দিছোঁ মই মেইন ইনগ্ৰেডিয়েণ্টটো, আৰু সেইটো হৈছে কাটি ৰখা আনাৰসখিনি। সকলোবোৰ বস্তু দিয়া হোৱাৰ পিছত গোটেইখিনি বস্তু মই ভালদৰে ফ্ৰাই কৰি 5 মিনিটমানৰ পিছত এয়া মোৰ ফাইনেলি পাইনএপল ফ্লেভাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। এয়া চাওক, দেখিবলৈ কি ধুনীয়া হৈছে। আৰু মই আগতেই ৰেডি কৰি ৰখা পাইনএপলৰ বাতিকেইটাত ধুনীয়াকৈ মই ফ্ৰাইড ৰাইচখিনি এনেদৰে ছাৰ্ভ কৰিছোঁ। খুব ধুনীয়া গোন্ধ ওলাইছিল পাইনএপলৰ, আৰু খাবলৈও খুব ধুনীয়া হৈছিল।
ইয়াত মই দুটামান ডালিম গুটিৰে ডেকোৰেশ্যন কৰি দিছোঁ, ওপৰত গাৰ্নিছ কৰি দিছোঁ। ইয়াত মই ব্যৱহাৰ কৰা আনাৰসটো খুব ৰসাল আছিল আৰু খুবেই মিঠা আছিল, সেয়েহে ফ্ৰাইড ৰাইচখিনি খুব ধুনীয়া টেষ্টি হৈছিল। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো প্লিজ জনাব। অহা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।